নমস্কাৰ ৰচিদা কিচেন আসামলৈ আপোনালোকক স্বাগতম জনাম। আজি মই লৈ আহিছোঁ কুকুৰাৰ মাংসৰ তৰকাৰী। তাৰ কাৰণে কেইপিছমান মই কুকুৰাৰ মাংস প্ৰায় আধা কেজিমান আৰু লগত আলু দুটা, পিঁয়াজ 5টা, নহৰু 3টা, আদা এডোখৰ আৰু লগতে মই পুৰত অমিতা এফাল লৈছোঁ। অমিতাটো ঘৰৰ সেইকাৰণে এফালেই লৈছোঁ, তাৰতে আধা কৰি ল'ম। এতিয়া মই গেছ অন কৰিলোঁ। 100 গ্ৰাম মিঠাতেল দিম ইয়াত। এতিয়া তেলখিনি মই গৰম হ'বলৈ দিম। তেলখিনি গৰম হওক তেতিয়ালৈকে মই এইখিনি কাটি শেষ কৰি ল'লোঁ আৰু আলু দুটা কাটি ল'লোঁ, অমিতা কাটি ল'লোঁ আৰু এইখিনি বস্তু কৰি ল'লোঁ। এতিয়া মই তেলত তেলখিনি গৰম হোৱা নাই, সেইকাৰণে অকণমান ৰৈ দিছোঁ। ঘৰুৱা কুকুৰা মুৰ্গী বহুত সোৱাদ আৰু এই মুৰ্গীত বহুত প্ৰটিন থাকে, সেয়েহে ঘৰুৱা মুৰ্গী মাজে মাজে খাব লাগে। আৰু অমিতাও স্বাস্থ্যৰ কাৰণে ভাল, সেয়েহে অমিতা খাব লাগে। এতিয়া মই অমিতা দিয়াৰ কাৰণে আলু একেবাৰে কম দিছোঁ। আলু বহুত মানুহে নাখায়েই। এতিয়া মোৰ তেল গৰম হ'ল, এতিয়া তেলত মই পিঁয়াজ দিছোঁ। পিঁয়াজখিনি অকণমান ৰঙচুৱা হ'ব লাগিব। পিঁয়াজ অকণমান মই বেছিকৈ দিছোঁ। পিঁয়াজ দিলেহে মোৰ ঘৰুৱা মুৰ্গীৰ তৰকাৰীখিনি অলপ সোৱাদ হয়। এতিয়া ইয়াতে আদা নহৰু দিম 2 চামুচ। গেছটো মই অলপ বঢ়াই দিম।
পিঁয়াজখিনি অলপ ৰঙচুৱা হ'ব লাগিব। ৰঙচুৱা হ'লেহে মাংসখিনি দিব পাৰিম। এতিয়া মই ইয়াতে হালধি দিম 2 চামুচ, নিমখ জোখমতে দিম। ইয়াতে তেজপাত দিম আৰু লং ইলাচি অকণমান গোটাকৈ মই থেতালি দিছোঁ। 2ডোখৰ দালচেনি দিছোঁ আৰু 4টামান ইলাচি আৰু 4টামান লং দিছোঁ। এতিয়া মই ইয়াতে ধনিয়া দিম 2 চামুচ, সৰু চামুচখনে 2 চামুচ দিছোঁ আৰু 2 চামুচ জিৰা, অকণমান 1 চামুচমান ৰং জলকীয়া। এতিয়া এইখিনি অকণমান ৰঙচুৱা কৰি ভাজিব লাগিব। এতিয়া গোন্ধটো ধুনীয়া ওলাইছে আৰু তেলখিনি পিঁয়াজৰ পৰা অলপ ওলাই যাব। তেতিয়া মই মাংসখিনি দিম। এয়া দেখিছেনে? দৰ্শকসকল, আপোনালোকে এনেধৰণে বনাই খাব। খাই কেনেকুৱা পালে ক'ব, কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া মই ইয়াতে মাংসখিনি দি দিম। মাংসখিনি অকণমান এনেধৰণে লৰাই দিম। 5 মিনিটমান এনেধৰণে অকণমান মজাব লাগিব। অমিতাখিনি অলপ সৰু কৰিছোঁ। অমিতা মই ইমানেই দিম আৰু বেছি নিদিওঁ। বেছি দিলে খাবলৈ বেয়া লাগিব। মাংস কমাই বনাইছোঁ, আমাৰ মানুহ কম, 5জন মানুহ আমাৰ এই হেৰি। এতিয়া মই অকণমান হ'বলৈ দিলোঁ। 10 মিনিটমানৰ পাছতহে মই আকৌ লৰাই দিম। এতিয়া মই ঢাক মাৰি দিম। এতিয়া তৰকাৰীখিনি মই ঢাকনাখন খুলি অলপ লৰাই দিম। অমিতাখিনি অলপ সিজিছে আৰু অকণমান দিব লাগিব। এতিয়া পানী শুকালে, এতিয়া মই পানী দিম। অমিতাৰ পানীখিনি ইয়াতে ঘূৰি দিলোঁ। পানী বেছি দিয়া নাই, অমিতাৰ পানী আৰু শুকাব, সেয়েহে মই ইমান অকণমান পানী দিছোঁ। এতিয়া মই এনেধৰণে আকৌ 20 মিনিটমান সময় হ'বলৈ দিম। এতিয়া মই ইয়াতে
গৰম মছলাখিনি ঢালি দিওঁ। এতিয়া তৰকাৰী প্ৰায় হৈ গৈছে। আলু সিজিলে, মাংসও সিজিলে, আৰু 2টা জলকীয়া মই ওপৰত দি দিছোঁ। এতিয়া গেছ অফ কৰিছোঁ। গেছ অফ। মুৰ্গীৰ মাংস, কুকুৰাৰ মাংসখিনি একেবাৰে ধুনীয়াকৈ সিজি গ'ল। এনেধৰণে আপোনালোকে বনাব প্ৰথমৰ পৰা শেষলৈকে, আৰু বহুতে জানেই, নজনাখিনি অকণমান চাই ল'ব। খায়ো ভাল লাগিব, দেখিবলৈও ভাল, আৰু কেলচিয়াম, প্ৰটিন, আইৰণ সকলো পাব। আজিলৈ আহোঁ।